ব্যাপারটো কি আজি দেখোন গাঁৱলে কাকো দেখিবলৈ পোৱা নাই ক'ত গ'লনো সকলো আজি কিজনে জংগলৰ মাজত চিকাৰ কৰিবলৈ মোৰ আৰু অকলে অকলে যাব লাগিব আয়া মোহন দা আপুনি ইমান কি টেনচন কৰি আছে মই আৰু জংগলত চিকাৰ কৰিব যাবলৈ ৰেডি হৈ আছো পুটুকন বাটি হয় নেকি তেনেহ'লে ভালেই হ'ব মই আৰু ভাবিলো অকলে অকলে যাব লাগিব নেকি চিকাৰ কৰিবলৈ তই যাবি তো ভালে হ'ব মোহন দা মই আৰু বহুত দিন হ'ল হাবিৰ মাজেৰে চিকাৰ কৰিব যোৱা নাই সেইকাৰণে ভাবিলো যাওঁ আজি ফুৰি আহোগে পুটুকন বাটি আহিছা ভালে হৈছে ব'লা এতিয়া আমি হাবিৰ মাজৰ পৰা চিকাৰ কৰি লৈ আহো ঠিক আছে মোহন দা বলক হে মুনকন তুই আজি স্কুলত নগলি যে পাপা আজি আৰু স্কুলত যাব নালাগে হোলীৰ বন্ধ দি দিলে ন তহঁতৰ হোলী বন্ধ ইমান সোনকালে দি দিলে নেকি পাপা হোলী বন্ধ দি দিলে আৰু এই হোলী বন্ধতে মোক কিন্তু নতুন চাইকেল এটা কিনি দিব লাগিব মুনকন ঠিক আছে দিম নেলাবেটি আমি কিজনী সঁচাকে ৰাস্তা হেৰাই পেলাইছো এইটো ক'ত আহি গলো এইটো দেখিবলৈ হৈছে এটা গুহা খবৰা এতিয়া আমাৰ কি হ'ব আমি দেখোন ৰাস্তা হেৰাই পেলাই কেনে এটা ভয়ংকৰ গুহাৰ ওচৰত আহি গৈছো এই গুহাৰ ভিতৰত কিবা আছে নেকি আকৌ নাই নেলাবেটি তুমি ভয় নাপাবা মই আগতে গৈ কিনে গুহাৰ ভিতৰত চাই আহো গুহাৰ ভিতৰত কি আছে ঠিক আছে খবৰা যাও কিন্তু সাৱধানে হে বস মোৰ মনত এটা আইডিয়া আহিলা আইডিয়াটো ফটো আছিলে ভাল হয় নেকি হে সালা বাগদা মূৰত আইডিয়া লৈ কিনে বহি আছ এতিয়ালৈকে কোৱা নাই কিয় মোক সোনকালে কৈ দি বস মোৰ আইডিয়া মতে কাম কৰিলে খপলাহঁতে আৰু ঘৰ বাৰী এৰি কিনে পলাই যাব খপলাৰ লগতে আৰু ঘৰ মানুহ সকলো পলাব তেতিয়া আমি আৰু ভালকে লুটপাট চলাব পাৰিম ঘৰ বাগদা মোৰ আৰু কি হ'ল বুদ্ধি আহিলনো সকলো মানুহ পলাই যাব ঘৰ বাগদা হ'ব ঠিক আছে কচোন তোৰ আইডিয়াটো কি যাতে আমি বহুত বস্তু লুটপাট কৰিব পাৰো গাঁৱৰ পৰা বস মোৰ আইডিয়া মতে কাম কৰক আপুনি চাব বহুত বস্তু লুটপাট কৰিব পাৰিব গাঁৱৰ পৰা বস আমাৰ ফাৰ্মত যিখিনি পগলা হাতী আছে সকলো পগলা হাতীখিনি গাঁৱলৈ পঠাই দিম তেতিয়া মানুহে ভয় খাই কেনে গাঁও এৰি পলাই যাব তেতিয়া আমি ভালকে লুটপাট কৰিব পাৰিম আৰু বস এইটো বুদ্ধিত যদি কাম নহয় তেনেহ'লে কি হ'ব হাতীকেইটা দেখোন মানুহে মাৰি পেলাব তেতিয়া আমি ক'ত বিচাৰি ফুৰিম হাতীকেইটাক নাই ধেৰ তই টেনচন নলবি বাগদাৰ আইডিয়াটো ঠিকে আছে পগলা হাতীবোৰ খুবেই ডেঞ্জাৰাছ হয় সিহঁতক গাঁৱলৈ পঠাই দিলে মানুহ সকলো পলাই যাব ঘৰ বাৰী এৰি কেনে বস আপুনি মোৰ আইডিয়াটোকে খটাই চাওক তাতে আপোনাৰো ভাল হ'ব আমাৰো ভাল হ'ব কিন্তু বাগদা এনে কৰিব গৈ যদি আৰু হাতীকেইটা সিহঁতে বন্দী কৰি পেলাই তেতিয়া কি হ'ব আবে চালা ধেৰ তই বুজি পোৱা নাই এই পগলা হাতীবোৰ খুবেই ডেঞ্জাৰাছ হয় ইহঁতক বন্দী কৰা ইমান সহজ নহয় বুজি পালি তই টেনচন নলবি পগলা হাতীবোৰৰ লগত আমিও যাম বলা এতিয়া আৰু হাতীবোৰৰ ওচৰলৈ যাওঁ ইহঁতক আৰু কেনেকে গাঁৱলৈ পঠাব পৰা যায় তাৰে ব্যৱস্থা কৰো হৌচা আমাৰ পগলা হাতীবোৰ কেনেকে আৰু ঘাঁহ খাই আছে পগলা হাতীবোৰ আৰু কেনেকে গৰ্জন কৰি আছে মোৰে আৰু ভয় লাগি আছে এইটো দেখোন তোৰ আইডিয়া তেনেহ'লে ইমান কিয় ভয় খাই আছা আবে চালা এতিয়া আৰু ভয় পালে নহব আইডিয়া যিহেতু দিছা আমি খটুৱাই চাম মই আৰু ভয় পোৱা নাই মই এনেই আৰু ঠাট্টা কৰিলো হ'ব ঠিক আছে সোনকালে আমি হাতীবোৰ গাঁৱলৈ পঠাবই লাগিব আৰু বহুত বস্তু লুটপাট কৰিম বস হাতীকেইটা বহুত শক্তিশালী হাতীকেইটা গাঁৱলৈ পঠাব পাৰিলে বহুত কাম হ'ব আমাৰ কিন্তু হাতীকেইটা গাঁৱলৈ আমি কেনেকে লৈ যাম বস আপুনি ইমান কি টেনচন লৈছে আপুনি সোনকালে গৈ কিনে এটা হাতীৰ পিঠিত উঠক আৰু ঢেৰা সোনকালে গৈ কিনে তই এটা হাতীৰ পিঠিত উঠা আৰু মই এটাত উঠিম আৰু তাৰপিছত খেদি কিনে খবলাহঁতৰ গাঁৱলৈ লৈ যাম বাগদা তই ঠিকে কৈছা বই সোনকালে গৈ কিনে হাতীৰ পিঠিত উঠা আৰু সোনকালে গৈ কিনে হাংদম লগাই দিম গাঁৱত আবে চালা হাতীবোৰ পগলা হৈ গ'ল নেকি আমাক কিয় মাৰিব আহি আছা কি কৰি আছে আপুনি হাতীবোৰ দেখোন আগৰে পৰা পগলা আৰু সেইকাৰণে গাঁৱলৈ পঠাই আছো ইহঁতে পগলা ময়ে জানো কিন্তু চাইছে না ইহঁতে আৰু মালিককে আগতে মাৰিব আহি আছে বছক আৰু মই আইডিয়াটো দিলো ভালৰ কাৰণে দিলো কিন্তু এই হাতীবোৰে আমাক আৰু নামাৰিলে হ'ল বছ কথা এটা ক'বলৈ আছিল বলক আমি ইয়াৰ পৰা পলাই যাওঁ নহ'লে এই পগলা হাতীবোৰে গাঁৱত হাংগামা নকৰি কিনে আমাৰ ওপৰতে হাংগামা কৰি দিব আবে চালা তোৰ আইডিয়া মতে কাম কৰি আছো আৰু তই এতিয়া ভয়ত পিছলৈ গৈছা নেকি আমি গাঁৱত আৰু লুটপাট কৰিব হলে আমি হাতীৰে গাঁৱত হাংগামা লগাবই লাগিব তই আৰু ভয় নাপাবি এবাৰ আৰু হাতীবোৰৰ ওপৰত পিঠিৰ ওপৰত উঠিব পাৰিলে তেতিয়া আৰু টেনচন কৰিবলগীয়া একো নাই হ'ব বলা যাচোন হাতীবোৰৰ পিঠিত উঠিব পাৰো নেকি চালা পগলা হাতীবোৰ তহঁতক আমি আৰু এনেই পুহি আছো নেকি তহঁতে এতিয়া গৈ কিনে সোনকালে গাঁৱত হাংগামা লগাব লাগিব হে বাগদা হে ধেৰ সোনকালে হাতীৰ পিঠিত উঠা হে ধেৰ মই উঠিলো সোনকালে তহঁতে উঠ এতিয়া বছৰ দেখোন আগতে গৈ কিনে হাতীৰ ওপৰত উঠিলে বছৰ আকৌ কাঁচা বাদাম বাহিৰ কৰি নিদিলে হ'ল হ'ব আৰু
কাঁচা বাদাম বাহিৰ কৰিলে এই হাতীবোৰে তিনিটাকে বাহিৰ কৰিব আমাক এই বছ পগলা হাতীৰ ওপৰত উঠি গ'লে একো নকৰে দেখোন অ বাগদা এই হাতীবোৰে আমাক একো নকয় এইবোৰ আমাৰ হাতী হয় না বৈ বৈ এতিয়া সোনকালে গাঁৱলৈ লৈ যাওঁ এই বছ আমাৰ দেখোন বহুত সাহস হৈ গৈছে আমি দেখোন পগলা হাতীৰ ওপৰত উঠিলো অ বাগদা হ'বই লাগিব আমিও লুটপাত চলাম নহয় গাঁৱত